হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰ সিমান ভাল নহয়, মানে আধা ভাল আধা বেয়া। এয়া চশমাযোৰে কাম নিদিয়া হৈছে নেকি, দেখাব লাগিব চকুটো। আৰু বাছ এয়াই আৰু এতিয়া আহি পালোঁ এয়া নিজেশ্বৰী মন্দিৰলৈ বুলি। ইমান ধুনীয়া জেগা যে ভবাই নাছিলোঁ। আৰু কি কাৰণত আহিছোঁ কৈ আছোঁ ৰ'ব। এয়া আমাৰ চুমি পেহী আৰু আমি আজি পেহীৰ ছোৱালীৰ কি বুলি কয় বেবী চাৱাৰ বুলি কয় ন চুমি বেবী চাৱাৰ বুলি কয় ন মানে 7 মান 7মহীয়া কাজ খাব আহিছোঁ। লগতে নামঘৰটো দেখাই আছোঁ ৰ'ব আপোনালোকক। আমাৰ গোটেই শুৱালকুছিৰ আৰু এয়া আমাৰ সৰু পেহী দেই। আমি আহি পোৱাৰ আগতেই অলৰেডি 7মহীয়া যিখিনি নিয়ম আছিল সেই নিয়মভাগী হৈ গৈছিল। সেয়ে চাহ খোৱাৰ লগতে একেলগে আমাক মাহ প্ৰসাদো খাবলৈ দিলে আৰু প্ৰসাদখিনি খাই উঠি একেলগতে পেহীয়ে মোক দৈ খাবলৈও মাতি নিলে। কাৰণ মোৰ আগৰ ভিডিঅ' চাই আপোনালোকে চোন গমেই পাইছে যে দৈ মোৰ খুব প্ৰিয়। অৱশ্যে দৈ বুলি নহয়, কিছুমান মোৰ খোৱা বস্তু বৰ প্ৰিয় হয়, যাক মানে এৰিব নোৱাৰোঁ। আৰু এয়া মিৰ্জাৰ ফালে এইটো ধুনীয়া এটা জেগা, মানে কি নিজেশ্বৰী আৰু এপিনে মনসা মন্দিৰ বুলিও কয়। যদি কিবা মানে কি নামটো কওঁতে ভুল হৈছে ক্ষমা কৰি দিব। আৰু বৰ ধুনীয়া জেগা দেই, বৰ ভাল লাগিল। ছয়গাঁৱৰ ফালে মানে মিৰ্জাৰ ফালে আহিব কেতিয়াবা, মানে পৰিৱেশটো ইমান ধুনীয়া লাগিল। বহুতখিনি জেগা আছে ইয়াত, মানে বিয়া যিকোনো কাজ মানে হৈ থাকে। ৰান্ধা বাঢ়া কৰি আছে, বিয়া পাতি আছে আৰু বহুত কিবা কিবি। আৰু আমিও আহিছোঁ 7মহীয়া কাজ খাবৰ বাবে, মানে বেবী চাৱাৰ। বৰ ভাল লাগিল ইয়াতে আহি, সঁচাকৈ বৰ ধুনীয়া লাগিল দেই জেগাখিনি। এইটো আমি চব একেলগে আহিছোঁ। আমাৰ পেহী হয় এইবিলাক, গোটেই কেইজনী আমাৰ পেহী দেই। আজিকালি প্ৰায় শুভ কামতেই কেক কাটিং হয়। সঁচাকৈয়ে বৰ ভাল লাগে দেই এই কেক কাটিং, মানে বেবী চাৱাৰ। আৰু এয়াই আমাৰ চুমকা। আশীৰ্বাদ কৰিব আপোনালোকে, তাই যাতে সোনকালেই এটি সুস্থ সন্তানৰ মাতৃ হ'ব পাৰে। এয়াই আৰু বাছ কেক কাটিং হৈ গ'ল। ভাল লাগে যেতিয়া ঘৰৰ আটাইখিনি মানুহে লগ হৈ পেলাই এনেকুৱাকৈ ব্লেছ কৰে, ব্লেছিং দি যাব। তাৰপিছতে এয়া খানা পিনা খাবৰ বাবে আহি গ'লোঁ। খানপানখিনিও বৰ ধুনীয়া হৈছিল। আৰু আইতাক লগ পালোঁ, বৰ মৰমৰ আইতা দেই, আৰু বৰ ধুনীয়া আইতা এই কাজবিলাকত আহিলে এই এটা ভাল, আমাৰ গোটেই ফেমিলি যিকোনো আৰু হওক লগ পোৱা যায়, এই মৰম। শেষত মচমচীয়াকৈ এখন তামোল চুবাই ল'লোঁ আৰু তামোলখন চুবাই লৈ এতিয়া ঘৰমুৱা হ'ম। ভিডিঅ'টো বাৰু কেনেকুৱা পালে জনাবচোন। যদি বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ আহোঁ দেই, লগ পাম আন এটি ভিডিঅ'।